আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম যে কেনেদৰে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট তোমালোকে মোবাইল এপ্লিকেশ্যনৰ সহায়ত অতি কম সময়তে চাব পাৰিবা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ইয়াৰ বাবে তোমালোকে তোমালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰ অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত প্লে ষ্ট'ৰৰ চাৰ্চ বাৰত টাইপ কৰিবা AHSEC ৰিজাল্ট 2022। সাৰ্চ কৰাৰ পিছত ইয়াতে দুটা এপ্লিকেশ্যন দেখা পাবা ওপৰতে, উপলব্ধ নামৰ ফাৰ্ষ্ট এপ্লিকেশ্যনটো আৰু দ্বিতীয়টো ইম্পৰ্টেণ্ট এডুকেশ্যন নামৰ যিটো এপ্লিকেশ্যন আছে, এই দুটা তোমালোকে ডাউনলোড কৰি ল'বা। কাৰণ কোনোবাটোত যদি কিবা প্ৰব্লেম হয় তোমালোকে আনটোত অতি সহজতে চাব পাৰিবা। এইটো ডাউনলোড হৈ আছে, গতিকে এইটোত কেনেদৰে চাব পাৰিবা মই তোমালোকক দেখুৱাই আছোঁ। ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এপ্লিকেশ্যনটো অ'পেন কৰিবা, মানে ইনষ্টল কৰাৰ পিছত অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত ইয়াতে হয়তো এড শ্ব' কৰিব পাৰে, তোমালোকে স্কিপ কৰি দিবা। দিয়াৰ পিছত এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াতে লিখা আছে 10th ৰিজাল্ট 2022 আৰু 12th ৰিজাল্ট 2022। যিহেতু আমি 10th ৰিজাল্ট আগতেই দিছে, এতিয়া 12ৰ ৰিজাল্ট দিব। ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে যে আছাম AHSEC HS 12th result 2022 will be declared on 27th June 2022 at 9 AM। মানে অহাকালি ৰাতিপুৱা 9টা বজাত ৰিজাল্টটো প্ৰকাশ পাব। আৰু ইয়াতে অপশ্যন আছে চেক ৰিজাল্ট নাও। ইয়াতে তোমালোকে ক্লিক কৰিবা। যেহেতু আজি ৰিজাল্ট দিয়া নাই, ৰিজাল্ট দিয়াৰ সময়ত লিংকটো এক্টিভ হ'ব। ইয়াতে ক্লিক কৰিলে দেখুৱাব যে দিছ লিংক উইল বি এক্টিভ when ৰিজাল্ট ডিক্লেয়াৰ। যেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ দিব, মানে ৰিজাল্টটো দিব, তেতিয়া এই লিংকটো এক্টিভ হ'ব। এতিয়া ৰিজাল্ট দিবৰ সময়ত তোমালোকে অহাকালি ইয়াতে ক্লিক কৰি ৰিজাল্টটো চাই ল'বা। এইটো এপ্লিকেশ্যন ডাউনলোড কৰিলেই হ'ব। তথাপিও মই আৰু এটা এপ্লিকেশ্যনৰ বিষয়ে জনাওঁ, কাৰণ এইটোত যদি কিবা ছাৰ্ভাৰ ডাউন বা আন কিবা প্ৰব্লেম হয় এই এপ্লিকেশ্যনত তোমালোকে চাব পাৰিবা। গতিকে দুয়োটা এপ্লিকেশ্যন যদিহে বিচৰা ডাউনলোড কৰি তোমালোকে ল'ব পাৰা। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাবা। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ দিব লাগিব, ইয়াতে নামটো দিব লাগিব। তাৰপিছত হুইচ ষ্ট্ৰীম আৰ ইউ ইন, কোনটো ষ্ট্ৰীমত তোমালোকে পঢ়া ইয়াতে তোমালোকে চিলেক্ট কৰি ল'ব লাগে। আৰ্টছত পঢ়িলে আৰ্টছ, কমাৰ্চত হ'লে কমাৰ্চ, ছায়েন্স হ'লে ছায়েন্স, গতিকে চিলেক্ট কৰি ল'বা। চিলেক্ট কৰাৰ পিছত মোবাইল নাম্বাৰ আৰু নেমটো দি ৰেজিষ্টাৰত ক্লিক কৰিবা। আৰু তাৰপিছত তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰিবা। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিবা। ৱেইট কৰিলে নতুন পেজ এটা অ'পেন হ'ব। এনেকুৱা ধৰণে পেজ এটা অ'পেন হ'ব। ইয়াতেও লিখা আছে AHSEC HS ফাইনেল ৰিজাল্ট 2022 to be announced tomorrow at 9 AM। অহাকালি ৰাতিপুৱা 9টা বজাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট প্ৰকাশ পাব। আৰু ৰিজাল্ট দিবৰ দিনাখন অৰ্থাৎ অহাকালি তোমালোকে ইয়াত ক্লিক কৰি ৰিজাল্টটো চাই ল'বলৈ পাৰিবা। ইয়াতে লিংক এটা অ'পেন হ'ব, লিংকটোত ক্লিক কৰি ৰিজাল্টটো চাব পাৰিবা। আৰু ৰোল নাম্বাৰটো মনত ৰাখিবা, লগতে কেপচা কোডটো মনত ৰাখিবা। কেপচা কোডটো তোমালোকে সঠিককৈ দিবা, তেতিয়া অতি সহজতে ৰিজাল্টটো চাব পাৰিবা। লগতে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰিবা, ক'ত কিমান নম্বৰ পাইছে তাত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা। গতিকে যদিহে বিচৰা দুটা এপ্লিকেশ্যন তোমালোকে ডাউনলোড কৰি ল'বা।